সময় প্ৰায় আবেলি ৩ বাজিছে। আমি আহি উপস্থিত হৈছোঁ দৰং জিলাৰ খটৰা সত্ৰত। এই খটৰা সত্ৰতে হেনো বিশ্বকৰ্মা পূজাৰ দিনৰ পৰা পাছেতি উৎসৱ পালন কৰা হয়। সেয়েহে আমি আজিৰ এই দিনটোত চাবলৈ আহিছোঁ পাছেতি উৎসৱ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক স্বাগতম জনাইছোঁ স্বদেশ এক্সপ্ল'ৰ ইউটিউব চেনেললৈ। আজি মই উপস্থিত আছোঁ খটৰা সত্ৰৰ পাছেতি উৎসৱত। আহক একেলগে উপভোগ কৰোঁ পাছেতি উৎসৱ। পাছেতি উৎসৱ চোৱাৰ হেঁপাহ আৰু আনন্দ বুকুত বান্ধি আমি লাহে লাহে আগবাঢ়িলোঁ ভিৰৰ মাজলৈ। মন্দিৰৰ দুৱাৰ মুখতে এটি হনুমানৰ মূৰ্তি থোৱাই আছে। এই হনুমানৰ মূৰ্তিৰ সন্মুখতে ভক্তসকলে চাকি বন্তি জ্বলাই তেওঁক আৰাধনা জনায়। এয়া হৈছে মন্দিৰৰ মুখ্য দুৱাৰ। মুখ্য দুৱাৰেৰে আমি লাহে লাহে আগবাঢ়িলোঁ মন্দিৰৰ ভিতৰলৈ। সত্ৰত সেৱাভাগ লোৱাৰ উদ্দেশ্যেৰে মই, মোৰ পত্নী আৰু আমাৰ কণমানিজনীক লগত লৈ আমি প্ৰৱেশ কৰিলোঁ সত্ৰৰ ভিতৰলৈ। সত্ৰৰ ভিতৰভাগ অতিকৈ আকৰ্ষিত। দুৱাৰ মুখতে দুটা সিংহই ৰৈ আছে আমাক আদৰিবলৈ। আমি লাহে লাহে আগবাঢ়িলোঁ সত্ৰৰ থাপনাৰ ওচৰলৈ। এই থাপনাখনৰ সন্মুখতে মূৰ দুৱাই তেৰাৰ ওচৰত আশীষ বিচাৰিলোঁ, যাতে অনাগত দিনবিলাক সুখ আৰু সমৃদ্ধিৰ হয়। আমি লাহে লাহে আগবাঢ়িলোঁ মন্দিৰৰ মুখ্য ভাগলৈ, যাক কোৱা হয় মন্দিৰৰ মণিকূট। আহক তেনেহ'লে মণিকূটৰ ভিতৰত গৈ তেৰাৰ ওচৰত আশীষ বিচাৰোঁ। বন্ধু বান্ধৱীসকল, পাছেতি উৎসৱ বিশ্বকৰ্মা পূজাৰ পৰা 3 দিন পালন কৰা হয় আৰু আমি উপস্থিত আছোঁ দ্বিতীয় দিনাখন। সত্ৰৰ ভিতৰত পাছেতি উৎসৱ বুলি তেনেধৰণৰ কোনো বিশেষ আয়োজন দেখা নাপালোঁ। আগে পিছে আহিলে যেনেকুৱা ধৰণৰ ইয়াতে কাৰ্যকলাপ চলে সেনেকুৱাই হৈ আছে। হয়তো প্ৰথম দিনাই এইবিলাক হৈছিল, আমি দ্বিতীয় দিনা অহাৰ কাৰণে হয়তো আমি একো দেখা নাপালোঁ। সত্ৰৰ ভিতৰত যি থাপনাখন আছে সেই থাপনাখন চাওক কি সুন্দৰ আৰু কিমান ডাঙৰ। থাপনাখনৰ চাৰিওফালে কাঠেৰে বেৰ বনাই থোৱাই আছে, যাতে মানুহে অনাহকতে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। আৰু ইয়াৰে ভিতৰভাগ ইমানেই সুন্দৰ, আপোনালোকক যিমানে কম সিমানে কম হ'ব। আপোনালোকে চাওক বাৰু এই সত্ৰখনৰ গোটেই ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।
খতৰা সত্ৰতে জানৈ চাকি গছ জ্বলাবি নেদেখা জনৰ ওচৰত ঈশ্বৰৰ সাহসত জানৈ অহাটো বছৰত বিয়া পাতি আনিম তো ঘৰত